उदालगुरि बिजेपिनि हानजा सुरनाय हाबाफारि भारत उदांस्रि जानायनि समाव हादोर गावस्रानायाव गोबां सुबुङा जिउ गारनो गोनां जादोंमोन। बेनिनो दिनै बिथांमोननि मुङै गोजोननि थाखाय सिरियै हानजा सुरनाय हाबाफारि लानायखौ नुनो मोननाय जादों। उदालगुरि जिल्लानि सिङाव थानाय खौरां गरखा भवननिफ्राय खौरां सकसिम आखायाव माहारियारि फिरफिला लानानै सिरियै हानजा सुरनायखौ लानाय जायो। हाबाफारियाव बाहागो लायो उदालगुरि जिल्ला बिजेपिनि आफादगिरि सनिल बसुमतारी, नेहाथारि जयकान्त शर्मा, बिखन्दिखा आरो उदालगुरि जिल्ला बिजेपि एसटि मोर्चानि नेहाथारि अर्जुन दैमारी लोगोसे गोबां दैदेनगिरि आरो रायजो राजाफ्राबो बाहागो लायो। बे समाव उदालगुरि जिल्ला बिजेपिनि आफादगिरिनि बिबुंथिया मा फोरमायखो फै जों नायनि। আপোনালোকেতো গম পাইছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে গোটেই ভাৰততে হৰ ঘৰ তিৰংগা এইটো প্ৰায় 4 বছৰমান আগৰ পৰাই পালি আহিছে আৰু আয়োজন কৰি আহিছে। আৰু ঠিক তেনেকৈ এইবাৰো আমাৰ হৰ ঘৰ তিৰংগাৰ প্ৰগ্ৰামৰ ভিতৰত আমাৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আজি 15 তাৰিখৰ আগদিনাখন আজি এই কাৰ্যসূচী আছে। তাৰ আগত আমি বাইক ৰেলী কৰিলোঁ। প্ৰত্যেক জাগাতে হৈছে আমাৰ ওদালগুৰি জিলাত 6খন ঠাইত আমাৰ বাইক ৰেলীটো হৈছে। প্ৰায় এটা জেগাত আমাৰ 500খন বাইক পাৰ্টিচিপেট কৰিছে। তাৰ আগদিনাখনৰ পৰাই আমাৰ প্ৰত্যেক মণ্ডলতে আমাৰ প্ৰস্তুতি কাৰ্যক্ৰম চলি আহিছিলে। তাত হৰ ঘৰ তিৰংগা সেইটো কাৰ্যসূচীত আমি বিচাৰিছোঁ যে প্ৰত্যেক ঘৰতে জাতীয় পতাকাটো উৰুৱাই। সেইটোৰ কাৰণে আমি পতাকা এতিয়া ঘৰে ঘৰে দিবৰ কাৰণে প্ৰস্তুতি কৰিছোঁ আৰু বিলাইও আছোঁ। সেইটোৰ মূল লক্ষ্যটো হৈছে আমাৰ তিৰংগাৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ দেশৰ যিটো জাতীয় পতাকা। গতিকে সেইটো আগত তেনেকুৱা সচেতনতা ইমান নাছিলে। আমাৰ মোদীজী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সেই সচেতনতাটো আহিছে যে ইয়াৰ মৰ্যাদাটো কি, তিৰংগাৰ মৰ্যাদাটো কি, তিৰংগাক আমি সন্মান কৰিলে আমাক ভাৰতবৰ্ষক এটা সন্মানৰ এটা ফিলিংছটো আহে। গতিকে এইটো এৱেৰনেছৰ কাৰণে আমি হৰ ঘৰ তিৰংগা ঝণ্ডাটো দিবলৈ ওলাইছোঁ। আৰু যোৱা বছৰো প্ৰত্যেক ঘৰতে প্ৰায় তিৰংগা ঝণ্ডা উৰাইছে। আমাৰ যোৱাকালি আমাৰ বাইক ৰেলী আছিলে, সেইটো সম্পূৰ্ণৰূপে ভালকৈ হৈ গ'ল। আজি 15 আগষ্টৰ আগদিনাখন 14 তাৰিখে বিভাজনৰ দিনটো আছিলে। তো এই বিভাজনত বহুত মানুহে তাতে আত্মদান দিয়া হ'বলগীয়া হৈছে। মানুহ পাকিস্তানৰ পৰা হিন্দু মানুহ যেতিয়া ইয়ালৈকে আহিল আৰু আমাৰ ভাৰতৰ পৰা যেতিয়া পাকিস্তানলৈ যাবলগীয়া হ'ল, হাজাৰ হাজাৰ মানুহ ইয়াত মৰিছে, বলিদান দিবলগীয়া হৈছে। এইটো বিভাজন হোৱাৰ কাৰণে হৈছে। গতিকে তেনেকুৱা বিভাজন হোৱাটো নোহোৱাই ভাল আছিল। সেইটো চাই পেলাই আমি এইটোৱে ভাবোঁ যে এই যোনটো বিভাজন হোৱাত ইমানখিনি মানুহ মৰিল, সেই আক্ষেপটো এতিয়ালৈকে ভাৰত আৰু পাকিস্তানৰ মাজত আছে, মানুহৰ মাজত এই দুশ্মনীটো আছে। গতিকে তেনেকুৱা যাতে আৰু ভৱিষ্যত নহওক, কোনো বিভাজন যাতে নহওক, সেইটোৰ কাৰণে আজিৰ দিনটো বিভাজন বিভীষিকা নামৰ এই প্ৰগ্ৰামটো আমি কৰোঁ। হৰৰ চব পাৰ্টিচিপেশ্যন, হৰৰ আৰু সেই হৰৰটো যাতে ভৱিষ্যতে নহওক, সেই তেনেকুৱা আমি পালন কৰি আছোঁ। তাত আজিৰ এই প্ৰগ্ৰামৰ ভিতৰত আমাৰ মৌন ৰেলী, যোনটো চাইলেণ্ট মাৰ্চটো প্ৰত্যেক জেগাতে আমাৰ এইটো হৈছে, য'ত আমি কথাও পাতিব নোৱাৰোঁ। আমি সেই দিনটোলৈ মনত সেই দিনটোলৈ মনত পেলাবৰ কাৰণে এইটো চাইলেণ্ট মাৰ্চ আমি কৰিছোঁ। এইটো আমি সম্পূৰ্ণ কৰিলোঁ। আমাৰ ফ্ৰীডম ফাইটাৰ বা সেই সময়ত যি শ্বহীদ হ'ল তাৰ আমি মূৰ্তিত মাল্যাৰ্পণ কৰিছোঁ। আজিও আমি মাল্যাৰ্পণ আমাৰ সুবেদাৰ দুৰ্গা মল্ল তেওঁক আমি স্মৃতিত আনি তেওঁক মাল্যাৰ্পণ কৰিছোঁ, পিছ ৰেলী কৰিলোঁ। এতিয়া তাৰ পিছত শেষত আমি এইটো এটা হল মিটিং, ইয়াত আমাৰ বক্তা থাকিব, এই বক্তাই বক্তব্যটো ৰাখিব আৰু তাৰপিছত আমাৰ এই প্ৰগ্ৰামটো শেষ হ'ব। উল্লেখনীয়টো সেইটোৱেই কৈছোঁ মই, যে এই বিভাজনটো যাতে আমাৰ ভৱিষ্যতত নহওক, এনেকুৱা নহওক, সেইটোৰ কাৰণে আমি আজি দিনটো পালন কৰোঁ গোটেই ভাৰতবৰ্ষতে, বিভাজন বিভীষিকা দিৱস হিচাপে। অহাকালিলৈ এনে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে 9টা বজাত পতাকাটো উত্তোলন কৰিব। তাত আমাৰ বিশিষ্ট আমাৰ গেষ্ট আহিব। তাৰ আগতে আমাৰ প্ৰত্যেক
ভাৰতীয় জনতা পাৰ্টিৰ অফিচত ডিষ্ট্ৰিক্ট লেভেলত মণ্ডল লেভেলত 8টা 8:30টাৰ ভিতৰত আমাৰ পতাকা উত্তোলন কৰিব। আমাৰ সেইটোৱে মেছেজ যে আমাৰ দেশখন এটা প্ৰগতিশীল আমাৰ ভাল উন্নত হ'ব লাগে। সেইটোৱে মেছেজ যে গোটেই বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষখন আগশাৰী ঠাইত অন্তত পঞ্চম ঠাইত বা তৃতীয় ঠাইত এনেকুৱা যাব লাগে আৰু ভৱিষ্যতলৈ 1 নম্বৰ ঠাইত যাব লাগে। সেইটোৱে মোৰ মেছেজ যে আমি সকলোৱে এক হ'ব লাগে আৰু বিশ্বৰ ভিতৰত 1 নম্বৰ হ'ব লাগে। সেইটোৱে মোৰ মেছেজ।